Hello guys, welcome back to my YouTube channel. আজি মানে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে প্ৰায় 1টাই বাজিল। আগৰ পৰা যাওয়া প্লেন নাছিল চান্দবী নহয় হে তাকো কাফেনডঙা হয় কাফেনডঙা আহোঁতে মানে বাহিৰে সোমাই আহিম চান্দবীত অলপ চাওক হে সেউজীয়া চাহপাত মজা ধুনীয়া পৰিৱেশ। আগতে যিহে ৰাস্তা আছিল না ধূলা সৰু ৰাস্তা, এতিয়া বাৰু অলপ ৰাস্তা ডাঙৰ হৈছে আৰু অইন বছৰৰ দৰে এইবাৰ জামো হোৱা নাই বেছি, কাৰণ ৰাস্তাটো ডাঙৰ হৈছে। বেলেগ বছৰৰ দৰে মানে এইবাৰ গাড়ীৰ ভিৰটো খুব কমাই দিয়ক। মানে এইবাৰ এমভিআই বহি আছে না, সেইটোৰ কাৰণে বাইক চাইক লৈ যোৱা মানুহ কম, কাৰণ কাগজ পাতি যে বেছি গাড়ীৰ নাই। ভিডিঅ'টোত মানে ভইচ অভাৰ কৰি ল'ব লগা হৈছে দিয়ক, কাৰণ মাইক চাইক নাই ন। আৰু এনেকৈ মানে ভিডিঅ'ত ডাইৰেক্ট ভইচটো দিলে বতাহতৰহে আৱাজটো বেছিকৈ আহি যায়। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় বাৰু চান্দবী, প্ৰায় 12 কিলোমিটাৰমান হ'ব, কিন্তু এই ৰাণীখামাৰ কাফেনডঙালৈ হয় অলপ দূৰ, 30 কিলোমিটাৰমান হৈ যাব চাগে। চাওক নহয় কি ধুনীয়া ৰাস্তা, একদম যাই থাক হৈছে আৰু চামদেৱী মানে গোটেই ৰাস্তাটো ক্লিয়াৰলি বনোৱা হোৱা নাই। আগত অলপ সৰু ৰাস্তা আছে, অকণমান আগত পালে আমি সৰু ৰাস্তা পাম। বাইকত যদি কোনোবা চান্দবী আহে নহয়, হেলমেট কাগজ পাতি লৈ আহিব দিয়ক। মানে এইকেইদিন এক্সিডেণ্ট বৰ বেছিকৈ হৈ থাকে, আৰু মানে ছেফলি ৰাইড কৰিলে নিজৰে ভাল আৰু বেলেগৰো ভাল আৰু সেইকাৰণে কৈছোঁ। আৰু মামাহঁতেও ৰখি থাকে ৰাস্তাত, ভাল ৰাস্তা কৈ আছিলোঁ, বেয়াই ৰাস্তা পালোঁ যা। এইবাৰ আৰু এইখিনি সৰুই ৰাস্তা সেই কৰিছে। হাই দাদাহঁতে বোলে কাফেন এনেকৈ মানে দুই এটা ডাইলগ সোমাই দিলোঁ আৰু ভাল লগাকৈ ভিডিঅ'টো। প্ৰায় বেছি দূৰ নাই আৰু লাহেকৈ চান্দবী পাই যাম। তাৰপিছত কি হয় দেখা যাওক। চান্দবীত আগে আমনা কাফেনডঙাগে যাওঁ। ঠাণ্ডা কিন্তু পৰিছে দেই এইকেইদিন, আৰু চান্দবী ফালে আহিলে বৰ বেছিকৈ ঠাণ্ডা লাগি যায়। চান্দবী ফালে আহিলে মানে মনটো কিবা এটা ভাল লাগি যায়, আৰু যিহে জংঘল ঠাণ্ডা পৰিৱেশ দেখিবলৈ ভাল লাগে কিন্তু। আৰু চব নাহে ৰাস্তাৰ কিনাৰে সৰু দোকান দিছে। মানে এইকেইদিন দোকান বুলি ক'লে আৰু চান্দবীত ক'ব নালাগে, আৰু কমলা পাব আপোনালোকে, এই পানেদি গ'লে পাব আপোনালোকে চান্দবী পিকনিক স্পট। মানে স্পটৰ নামটো হ'ল, জেগাটোৰ নামটো হ'ল এইখিনি কয় ৰাজাপাৰা, আৰু এই পানেদি গ'লে হ'ব আপোনালোকে চান্দবী পিকনিক স্পট। মানে হ'ল কলঙৰ তাৰি। আমি বোলো কলঙৰ তাৰি নাযাওঁ, আমি অলপ আগত মানে চান্দবী যিখন মেলা হৈ আছে না, সেই মেলাখন এইখনে হয়। আৰু ইয়াতে হ'ল গাড়ীৰ পাৰ্কিং। আমি যাম ৰাণীখামাৰ কাফেনডঙা, যিটো আমাৰ ৰাণীখামাৰ কাফেনডঙা ৱাটাৰফল আছে নহয়, আমি তাতেই যাম বুলি ভাবিছোঁ। মানে ঘৰতেই প্লেনটো বনাই অহা নাছিলোঁ, তাৰপিছত আধা ৰাস্তাতে আমাৰ প্লেনটো হৈ গ'ল, মানে ৰাণীখামাৰ কাফেনডঙা যোৱা। এইখিনি চাওক না কি মজা পৰিৱেশ, মানে কিবা এটা বেলেগ আৰু ভিউটো, মানে মন চন একদম ফ্ৰেছ হৈ যাব আপোনাৰ যদি আপুনি আহে এবাৰ চাই যাব এইবোৰ জেগা। লোকেল জেগা হয় কিন্তু দেখিবলৈ খুব ধুনীয়া। এইটো হ'ল কলীয়া বিল বুলি কয় এইটো। তাৰপিছত মানে খুব ধুনীয়া জেগা, আৰু মানে পৰিৱেশ কি শান্তিময় পৰিৱেশ। এইবোৰ জেগা নহয় আহি থাকিলেও মানে আহোৱে লাগি থাকে। মানে মাজে মাজে আমি আহি থাকোঁ, কিন্তু নোহোৱাকৈ থাকিবই নোৱাৰোঁ দেখোন, আহোৱে লাগি যায়। দোকানত ৰাখিছে দাদাহঁতে পুৰা গাহৰি মাংস, কিন্তু বেছিকৈ খাই দিলে আপোনাৰ কৰিব পেট ধ্বংস। এইটো মানে বাৰেগাঁও চাৰ্চ হয়, আৰু ইয়াতে বহুত খ্ৰীষ্টান মানুহ আছে। হেপী নিউ ইয়াৰ। আৰু এইটো ৰাস্তাটো নহয়, এই পানেদি গ'লে পাব বাৰেগাঁও ৱাটাৰফল। মানে গা পা ধুবলৈ খুব ভাল, আৰু মানে এইখনে আমি নাযাওঁ বাৰু, সেইখন আমি যাম কাফেনডঙা। এইখন হ'ল ৰাণীখামাৰ ৰেষ্টুৰেণ্ট, আৰু হ'ল এইটো ৰাণীখামাৰ পিকনিক স্পট। খুব ধুনীয়া জেগা হয়, আৰু কাষৰে বৈ গৈছে নদীখন। এইটো মানে প্ৰায় মেঘালয় আৰু আছাম যিটো বৰ্ডাৰ হয়, সেই বৰ্ডাৰতে হয় দিয়ক। খুব ধুনীয়া জেগা, মানে আপুনি আহি চাব।
ভাবিছিলোঁ আমি কাফেনডঙালৈ যাম খোজকাঢ়ি, পিছতহে ভাবিলোঁ ইয়ালৈকে দেখোন গাড়ী নিব পাৰি। তাৰপিছত আমি মানে মহন্তৰ লগত দুটা আৰু আহি গাড়ীখন ল'লোঁ। তাৰপিছত আমি মানে চাওক ন মানুহে আৰু কি ক'ম, ক'বলৈ ভাষা নাই আৰু চব লাগে নিবে মহন্ত আমি মানে বেছি দূৰলৈকে গাড়ীখন নিব নোৱাৰি চাগে। অলপ আগত কিমান দূৰলৈকে পাৰি চাওঁ আমি গাড়ীখন নিবলৈ চেষ্টা কৰি চাম, কিন্তু মানে খোজকাঢ়ি যাবলৈ মন নাই দিয়ক। খোজকাঢ়িব লাগিব কিন্তু বহুত দূৰ। চাইছোঁ আপোনালোকে গাইছ আমি কাফেনডঙাত গাড়ী নি আছো। কি ক'ম আৰু ইয়াতে মানে আমি গাড়ীখন থৈ দিলোঁ পাৰ্কিং কৰি, তাৰপিছত এইটো ৰাস্তাতে ঘোঁৰাকেইটা যে আছে সেইখনৰে যাম আমি। পাৰে ভিউ চাওক নাহে বন্ধুসকল, কি ক'ম আৰু আল্টিমেট ভিউ। মানে এইখিনি গাইছ কামৰূপ পৰে দিয়ক, কামৰূপ এই আগত দেখি অলপ গ'লে পাম আমি উকিয়াম, কিন্তু আমি এইখিনি চাওক না গাইছ। ইয়াতো দোকান দিছে এইবাৰ, কি ক'ম আৰু মানে আপোনালোকক দোকান দিয়া মানে চবতে দোকান। হাল্লা চব গাইছ হাল্লা। চাওক না গাইছ, ক'ৰবাৰ স্কুলৰ পৰা আহিছে চাগে ইহঁতে পিকনিক খাবলৈ কাৰণে তোমাৰ, আৰু ইহঁতেও গৈছিল কাফেনডঙা। আমিহে ইমান দেৰিকৈ আহিলোঁ। এই আহোঁতে ইমান দেৰি হ'ল আৰু মানে 2টা বাজি গৈছে ঘৰতে, আৰু আহোঁতে বহুত দেৰিও হৈ গ'ল। ইহঁতে আহি আছে আৰু আমি যাই আছোঁ এতিয়াহে। আৰু আছে ভাল লাগিব। এই চবে আহি আছে, আমি তাত যাই আছো। ইমান লেট আৰু অলপ দূৰ আছে। মনটো আগে আগে মই পিছে পালো না, অলপ আছে, অলপ দূৰ খোজ কাঢ়িব লাগে গাইছ, বহুত ভাগৰ লাগে। বা ইফালেও বা ইফালেও বা চব বাঁহ গাছ। This is কাফেনডঙা গাইছ, এইটো হ'ল কাফেনডঙা ৱাটাৰফল। চাওক নাহে কি মজা ভিউ গাইছ, কি ঠাণ্ডা গাইছ। আপুনিও আহক এবাৰ গাইছ চাবলৈ। বহুত কষ্টৰ অন্তত গাইছ পাই গ'লো কাফেনডঙা ৱাটাৰফল। কাফেনডঙা গাইছ, কাফেনডঙা আহি পালোঁ। বহুত ঠাণ্ডা ইয়াত, কি মজা ভিউ। গাইছ কাফেনডঙা ৱাটাৰফল গাইছ, বহুত কষ্টৰ অন্তত কাফেনডঙা ৱাটাৰফল আহি গ'লো। এনজয় চাওক না গাইছ, ঠাণ্ডা ঠাণ্ডা লাগিছে মানে ক'বই পৰা নাই। বাইক চলিত আপোনালোকে দাদাক চলিত আপোনালোকেও নহয় গাইছ। আমালোকেও ঘূৰি আহোঁতে মানে বাহিৰত সোমাই গ'লোঁ চানডুবি ফেষ্টিভেলত। আপোনালোকে চাই লওক, দুটামান শ্বট লৈছিলোঁ তাৰে, চাই লওক আপোনালোকে।